हेलो एवरीवन हेल्दी एंड टेस्टी रेसिपी चैनल सकलोके स्वागतम जनाइছোঁ। आशा करूँ सकलोৱে भाলে আছে। আজি মই আপোনালোকৰ বাবে এটা খুবেই টেষ্টি ৰেচিপিটো লৈ আহিছোঁ আৰু এই ৰেচিপিটো আপুনি ঘৰত মাছ মাংস কণী নাথাকিলে সহজতে বনাই খাব পাৰিব। তেনেহ'লে চাই লওঁ আহক এই ৰেচিপিটো মই কেনেদৰে বনাইছোঁ। এটা মিক্সিং বলত মই 1 কাপ বেসন লৈছোঁ। এটা কণী ইয়াতে দি লৈছোঁ। আপুনি ইচ্ছা কৰিলে ইয়াত কণী নিদিবও পাৰে। আধা চামুচ আদা নহৰুৰ পেষ্ট দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। প্ৰয়োজন অনুসৰি হালধি পাউডাৰ দি লৈছোঁ। ৰেড চিলি পাউডাৰ দি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিয়াজ পাতলকে কাটি ইয়াতে দি লৈছোঁ। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। অকণমান পানী দি ইয়াৰ বেটাৰটো মই ৰেডি কৰি লৈছোঁ। এয়া মোৰ মিশ্ৰণখিনি ৰেডি হৈ গৈছে। এতিয়া এইখিনি ভাজিব লাগিব। কেৰাহী গৰম কৰি প্ৰয়োজন অনুসৰি মিঠাতেল দি লৈছোঁ। তেল গৰম হৈ অহাত বেসনৰ মিক্সাৰখিনি ইয়াতে দি লৈছোঁ। এতিয়া এইখিনি পকৰাৰ দৰে ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এটা সাইড ভাজি লোৱা হৈ গৈছে। মই উলটাই দিছোঁ আন এটা সাইড ভাজিবৰ বাবে। এনেদৰে মই পকৰাৰ দুটা সাইড ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া এইখিনি হৈ গৈছে। মই প্লেটত উঠাই লৈছোঁ। এতিয়া এইখিনি তেলতে দুটা আলু বইল কৰি নিমখ হালধি আৰু ৰেড চিলি পাউডাৰ সানি ইয়াতে দি লৈছোঁ। আলুকেইটা মই অলপ মেছ কৰি দিছোঁ। আপুনি ইচ্ছা কৰিলে নিদিবও পাৰে। এতিয়া আলুখিনি মই অলপ ভাজি লৈছোঁ। এয়া মোৰ আলুখিনি ভাজি লোৱা হৈ গৈছে। মই প্লেটত উঠাই লৈছোঁ। এইখিনি তেলতে অকণমান গোটা জিৰা দি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিয়াজ পাতলকৈ কাটি ইয়াতে দি লৈছোঁ আৰু গোটেইখিনি ভালদৰে লৰাই লৈ ভাজি লৈছোঁ। অকণমান চেনি দি লৈছোঁ। আধা চামুচ আদা নহৰুৰ পেষ্ট দি লৈছোঁ। গোটেইখিনি মিলাই লৈ অলপ সময় ভাজি লৈছোঁ। এটা কেঁচা জলকীয়া মিহিকৈ কাটি ইয়াতে দি লৈছোঁ। আধা চামুচ জিৰা পেষ্ট দি লৈছোঁ। প্ৰয়োজন অনুসৰি হালধি পাউডাৰ দি লৈছোঁ। ধনিয়া পাউডাৰ দি লৈছোঁ। সোৱাদ অনুসৰি নিমখ দি লৈছোঁ। মছলাখিনি যাতে পুৰি নাযায় সেইবাবে অকণমান পানী দিছোঁ আৰু গোটেইখিনি মিলাই লৈছোঁ।
আধা চামুচমান মেগী মছলা দি লৈছোঁ। আৰু অলপমান পানী দি লৈছোঁ। গৰম মছলা পাউডাৰ দি লৈছোঁ। এইখিনিতে মই ভাজি ৰখা বেচনৰ পকৰা আৰু আলুখিনি দি লৈছোঁ আৰু মছলাৰ লগত এইখিনি অলপ সময় ভাজি লৈছোঁ। প্ৰয়োজন অনুসৰি পানী দি লৈছোঁ। আপোনালোকে যেনেকৈ বিচাৰে জোল সেই হিচাপত পানী দি ল'ব। এতিয়া এইখিনি ঢাকোন দি দিছোঁ 15 মিনিটৰ বাবে। 15 মিনিট পিছত ঢাকোন খুলি দুটা কেঁচা জলকীয়া, অলপ মেগী মছলা আৰু অলপ জিৰা পাউডাৰ ইয়াতে দি লৈছোঁ। মোৰ এইখিনি ৰেডি হৈ গৈছে, মই গেছটো অফ কৰি দিছোঁ। এই ৰেচিপিটো চাই যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টা বাটনটো টিপি অল কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকে। আজিলৈ ইমানেই। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ।